Hello, welcome back to my channel. আজি subscriber আহি কিনা আছে আমাৰ মোবাইল ষ্ট'ৰ আছে সেকেন্ড হ্যান্ড লগা ইয়াতে নতুন বি পাব আৰু পুৰণা বি পাব পিছি ভাল আইফোন খান আছে subscriber টাউনতে আছে ইয়াতে ফালে চাইলে তো স্মাৰ্ট পইণ্ট পাৰ হৈ না আহিব আৰু ইফালে পৰা আহিছে গলে তো 50 আৰু TVS ষ্টিলাৰ ইটো পাৰ হৈ কিনা আহিব লাগিব আৰু চাব ইটো এতিয়া তো সাইন বোৰ্ড দেখাই দিব একবাৰ আৰু এটো দোকান লগা ফোন নাম্বাৰ আৰু এড্ৰেছটো মই স্ক্ৰীন দেবি দিব এটোকে নিজৰ পৰা কল কৰি কিনা নিজৰ হুটি লবি আৰু লবলে মন থাকিলে ইয়াতে লব পাৰিব দোকান লগা ভিতৰটো এনেকা আছে চলো এতিয়া তো এটো মোবাইল লগা দাম কিমান কেনেকা আছে এটো সব জানিব iPhone starting 6000 আহিব এটো হয় 5s আৰু আপোনাৰ 8 আহি যাব 7000 to 6000 আহি যাব আচ্ছা আচ্ছা মোবাইল ইনাৰ সাইড লগা ভিউটো এনেকা আছে চাই লবি ইয়াতে ব্ৰাস্টাৰটো পুৰা লাইন মোবাইল আছে দেই দামী মোবাইল আৰু সস্তা মোবাইল সব আছে দেই 5G 4G সব থাকিব আৰু 11 পাই যাব আমাৰ ওচৰত iPhone 11 হয় হয় তো এপিনে আমাৰ ওচৰত বহুত কি পিছ আছে এটো হত আহি যাব আপোনাৰ 19000 আহি যাব 18000 আহি যাব iPhone 11 আচ্ছা আচ্ছা আৰু দিৱালী কাৰণে কিবা অফাৰ আছে নেকি দিৱালী কাৰণে স্পেশাল অফাৰ এটা আছে আমাৰ ওচৰত আপোনাৰ এক্সট্ৰা বাম্পাৰ অফাৰ এটা চলি আছে এপিনে দেখাই দিওক আচ্ছা আচ্ছা মানে যোনটো লাগ ভাল হ'ব এটো সামানটো পাব মানে পাব হয় আচ্ছা আচ্ছা ঠিক আছে আৰু এতিয়া 12 মিনি ষ্টাৰ্টিং আহি যাব আপোনাৰ 15000 ষ্টাৰ্টিং আহি যাব 12 মিনি আচ্ছা আচ্ছা তাৰপা iPhone XR পাই যাব আপুনি ষ্টাৰ্টিং প্ৰাইস পাই যাব আমাৰ ওচৰত 12000 পাই যাব XR আচ্ছা 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 আৰু এপিনে আছে আপোনাৰ 14 আহি যাব ষ্টাৰ্টিং প্ৰাইস 35000 আহি যাব 14 আচ্ছা আচ্ছা 33 35 ষ্টাৰ্টিং আহি যায় আচ্ছা আচ্ছা বেটাৰি হেল কেনেকা বেটাৰি হেল 80 প্লাস আহিব 100 লাগে জিবি টো জিবি আপোনাৰ 128 256 64 পাব আমাৰ ওচৰত আচ্ছা 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 আৰু 13 পাই যাব ষ্টাৰ্টিং প্ৰাইস 26000 পাই যাব 13 আচ্ছা আচ্ছা ষ্টাৰ্টিং 26 হ'ব আহিব আচ্ছা বেটাৰি আৰু জিবি খান বি ক'ব বেটাৰি হেল 80 প্লাস আহিব আৰু ষ্টৰেজ আহি যাব 256 GB 128 GB ষ্টৰেজ লৈ আৰু বেটাৰি হেল লৈ দামটো 128 টো কিমান দাম আৰু 256 GB টো কিমান দাম কিমান ফৰক হ'ব এটো আপোনাৰ বেছি তো ডিফাৰেন্স নহয় আপোনাৰ 2000 3000 এনেকুৱা ডিফাৰেন্স হ'ব হয় 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 ঠিক আছে আৰু iPhone 13 Pro আহি যাব আপোনাৰ 40000 হ'ব ষ্টাৰ্টিং আহি যাব 13 Pro আচ্ছা আচ্ছা বেটাৰি আৰু ষ্টৰেজ লাগ ক'ব বেটাৰি পাই যাব 80 প্লাস বেটাৰি হেল পাই যাব আৰু 128 GB পাই যাব তাৰ পিছত এপিনে আহি যাব 13 Pro Max আহি যাব আপোনাৰ 50000 হ'ব ষ্টাৰ্টিং আহি যাব 50000 আচ্ছা আচ্ছা 80 প্লাস বেটাৰি হেল আৰু 128 GB 256 GB আমাৰ ওচৰত গোটেইটাই পাই যাব ভেৰিয়েন্টৰ হয় হয় আৰু 15 প্লাস আহি যাব আপোনাৰ 45 পৰা ষ্টাৰ্টিং আহি যাব 15 প্লাস 45000 আচ্ছা পিছি সস্তাৰে পাইছে তো হয় হয় আচ্ছা আমাৰ 45 পৰা ষ্টাৰ্টিং পাব আচ্ছা আচ্ছা বেটাৰি হেল ষ্টৰেজ বি কৈ দিব বেটাৰি হেল 80 প্লাস আৰু 128 GB 256 GB তেনেকৈ লৈ আছে আৰু আচ্ছা 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 বেটাৰি হেল আৰু আপোনাৰ ষ্টৰেজ লৈ প্ৰাইস বি লাগাই যাব আচ্ছা আচ্ছা নেক্সট আহি যাব আপোনাৰ Vivo X200 এন্ড্ৰইডত দেখাই দিছো আচ্ছা আচ্ছা এটো আছে আমাৰ ওচৰত Vivo X200 এটো ওপেন বক্সত আছে সেম ইউজ কৰা নাই এতিয়ালৈকে ফোনটোত মানে ওয়াৰেন্টি ষ্টাৰ্টে হোৱা নাই ষ্টাৰ্টে হোৱা নাই এটো 1 year ওয়াৰেন্টি পাই যাব যোনে ল'ব আৰু আমাখান ব্ৰাচিম হালিলেহে মানে ওয়াৰেন্টি ষ্টাৰ্ট হ'ব আচ্ছা 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 ঠিক আছে এটো আহি যাব 55 পৰা ষ্টাৰ্টিং আহি যাব 50 বা 55 লৈকে পাই যাব এটো আচ্ছা আচ্ছা নতুন দাম 95000 হয় না নহয় নিউ আপোনাৰ 95000 আছে আচ্ছা আচ্ছা তে আমাৰ ওচৰত হাফ দামতে পাব আৰু জিবি টো কিমান আছে ষ্টৰেজ আছে 12 প্লাস 12 GB RAM আছে আৰু 256 GB ষ্টৰেজ আছে আচ্ছা 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 আৰু এন্ড্ৰইড একেবাৰে কম দামত পাই যাব 4G ষ্টাৰ্টিং পাই যাব আমাৰ ওচৰত 3500 পৰা ষ্টাৰ্টিং পাই যাব Oppo কোম্পানী লগা না Oppo হয় আচ্ছা আচ্ছা Oppo পাই যাব আপুনি তেনেকৈ Realme পাই যাব Realme পাই যাব আপোনাৰ 6000 7000 ষ্টাৰ্টিং আহি যায় আচ্ছা আচ্ছা এটো 4GB না 4GB আপোনাৰ 4G না 4G মোবাইল আৰু RAM 4GB পাব আচ্ছা 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 ঠিক আছে আৰু নেক্সট আহি যাব আপোনাৰ Poco আহি যাব এটো 5000 পৰা ষ্টাৰ্টিং আহি যাব আচ্ছা আচ্ছা এটো 4G না 5G 4G আচ্ছা আচ্ছা 4G ষ্টাৰ্টিং দেখাই আছো এতিয়া আপোনাৰ এটো 5000 পৰা ষ্টাৰ্টিং আহি যাব নতুন নিচিনা আছে দেই চাবলৈ নতুন আপোনাৰ ওপেন বক্স হয়
এইটো মানে ইউজ কৰা নহয় তেনেকৈ আমাৰ ওচৰত অপেন বক্সো আহি যাব আপুনি ইউজ কৰা পাই যাব আচ্ছা 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 আৰু নেক্সট আপোনাৰ আহি যাব Realme C35 পাই যাব ষ্টাৰ্টিং 6500 পাই যাব এইটো 4G না 5G 4G 4G ঠিক আছে আপোনাৰ 5G ষ্টাৰ্টিং দেখাই দিছো আচ্ছা 5G ষ্টাৰ্টিং দেখাই দিছো আপোনাৰ 8500 আহি যাব Realme Narzo আচ্ছা আচ্ছা এইটো 8500 ত পাই যাব ষ্টাৰ্টিং আচ্ছা আচ্ছা এইটো আপুনি কোৱা ৰেটটো ফিক্স হ'ব না আৰু কিবা একদম মিলাব দোকানতে আহিলে যদি আপোনাৰ ভিডিঅ' চাই তেতিয়া আৰু এটা ডিসকাউন্ট পাই যাব এক্সট্ৰা আচ্ছা আচ্ছা এতিয়া কাস্টমাৰ একজন আহি কিনে আছে চাবলৈ বি বেছি হেণ্ডসাম আছে আছামিজ চুকুৰা আছে তাইকে বি একবাৰ সুধিব ককা এইটো মোবাইলটো আজি লৈছে আজি লৈছো এইটো কিমান দিছে দামটো এইটো আপোনাৰ 57,000 আৰু এইটো 14 Pro Max 14 Pro Max লগত আপোনাৰ এইকেইটা সকলো বস্তু দিয়া আছে আৰু দৰকাৰী বস্তু গোটেইকেইটা দিয়া হৈছে হয় হয় এইটোতো টাটা কেবল না আৰু এইটোতো টেম্পাৰ গ্লাছ এইটো হয় টেম্পাৰ গ্লাছ আৰু এইটোতো মোবাইল লগা কভাৰ আৰু এইটোতো এইটো এডাপ্টাৰ না আৰু এইটোতো মোবাইল লগতে ফ্ৰী পাইছেতো পাইছে আচ্ছা আৰু এইটোতো মানে এইটো এটা পাইছো বস্তু এইটো কি আছে মানে এইটো আপোনাৰ লটাৰী খেল হ'ব এইটো হয় হয় ইয়াত মই মোবাইলটো লোৱাৰ কাৰণে লগত এইটো পাইছো টিকেট এটা গিফ্ট পাইছো মানে লাখ ভাল হলেতো এইটো বস্তুখানটো এইটো সামানটো পাব মানে লাখটো ভাল হ'ব লাগিব হয় 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 আৰু মোবাইলতেতো লিখাটো 57 লিখিছে আৰু দিয়া টাইমতে অলপ কম দিয়াটো নহয় না দামটো চাই দিছে ধুনীয়া দামত পাইছে ধুনীয়া হয় হয় যোনটো কোনটো লিখিছে এইটোতো মানে এইটোতো ঠিক প্ৰাইচ দিছে না অলপ কম দিছে অলপ চাই দিছে হয় 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 কিমান নিচিনা চাই দিছে এইটো 56 হ'ল আৰু টোটাল 56 লৈছে আচ্ছা আচ্ছা জুবিনদা বৰাবি কয়তো না পলিটিক্স নকৰিব বন্ধু এনা কয়তো না একদম সঁচা সঁচা কথা একদম ধুনীয়া ভাল লাগিলে বিল বি চাবি আৰু এইটোতো দেৱালী অফাৰ হোৱাৰ পৰাই কম দামতে দিয়া আছে নেকি পহলে अलग टाइम दे तो অলপ বেছি ল'ব নেকি এইটো ভাল দামতে পাইছো এতিয়া মই আচ্ছা আচ্ছা জিবি তো কিমান আছে কৈছে এইটো 128 আৰু বেটাৰি হেল্থ কিমান আছিল 80 প্লাস আছে 80 প্লাস ঠিক আছে আৰু আপোনাৰ খৰ ক'ত মোৰ টেক্সিয়ালি ঠিক আছে থ্যাংক ইউ Redmi পাই যাব আপোনাৰ ষ্টাৰ্টিং 11000 তো 13000 ৰ ভিতৰত আহি যাব Redmi 128 আৰু 5G পাই যাব আমাজত 128 আৰু 256 আচ্ছা আচ্ছা 11000 ৰ পৰা ষ্টাৰ্টিং আহি যাব এই দুটা আচ্ছা আচ্ছা তাৰপিছত আমাজত পাই যাব আপোনাৰ Realme GT Master Edition এটো আহি যাব আপোনাৰ 15000 14000 ষ্টাৰ্টিং আহি যাব তেনেকুৱা আচ্ছা আচ্ছা ষ্টৰেজটো কিমান হ'ব এইটো লগা ষ্টৰেজ 128GB আৰু 8GB RAM আচ্ছা 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 আৰু এই Realme 10 Pro Plus পাই যাব আমাৰ ওচৰত ষ্টাৰ্টিং প্ৰাইস 13000 পাই যাব ষ্টাৰ্টিং আচ্ছা 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 6GB RAM আৰু 128 ষ্টৰেজ আছে আচ্ছা আচ্ছা Realme 10 Pro Plus আচ্ছা আচ্ছা তো এপিনে আহি যাব Vivo X60 Pro এটো আহি যাব 15000 ষ্টাৰ্টিং আহি যাব Vivo X60 Pro আচ্ছা আচ্ছা আৰু আপোনাৰ পাই যাব নতুন দামটো কিমান হ'ব নতুন দাম আপোনাৰ 30000 আপ হ'ব আচ্ছা আচ্ছা X60 Pro Vivo আচ্ছা আচ্ছা এপিনে পাই যাব OnePlus পাই যাব OnePlus 80 আহি যাব 256GB ভেৰিয়েন্টৰ হয় হয় এটো আপোনাৰ 16000 17000 ৰ ভিতৰত পাই যাব আচ্ছা